ভাল লগা ইটো হিতুৰ নতুন এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। পোন প্ৰথমে সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালো। এই ভিডিঅ'ত আজি মই আমাৰ বাপতিসাহোন ৰঙালী বিহুৰ 7 বিহুনো কি কি সেই বিষয়ে জনাবলৈ বিচাৰিছো। আহক ভিডিঅ'ৰ কথাখিনিলৈ আগবাঢ়ো। বিহু অসমৰ জাতীয় উৎসৱ। আমাৰ তিনিটা বিহুৰ ভিতৰত বহাগ বিহু বা ৰঙালী বিহুৱে প্ৰধান। চ'ত মাহৰ শেষ দিনা বা সংক্ৰান্তিৰ পৰা বহাগ বিহু আৰম্ভ হয়। বহাগ বিহু সাধাৰণতে চ'তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ বহাগৰ 6 দিনলৈ মুঠ 7 দিন পালন কৰা হয়। প্ৰত্যেক দিনৰে একোটাকৈ সুকীয়া সুকীয়া নাম আছে। সেয়া হ'ল গৰু বিহু, মানুহ বিহু, গোসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু। এই 7টা বিহুক 7 বিহু নামেৰে জনা যায়। গৰু বিহু। বহাগ বিহুৰ প্ৰথম দিনটো অৰ্থাৎ চ'তৰ সংক্ৰান্তিৰ দিনা অসমীয়া জনজীৱনৰ কৃষি কৰ্মৰ প্ৰধান সম্বল গৰুৰ নামত উৎসৰ্গা কৰি গৰু বিহু হিচাপে পালন কৰা হয়। মানুহ বিহু। গৰু বিহুৰ পাছদিনা মানুহ বিহু। পহিলা বহাগ বা মানুহ বিহুৰ দিনা পুৱা মাহ হালধিৰে গা পা ধুই সৰুৰে ডাঙৰক সেৱা কৰে। ডাঙৰে সৰুক আশীৰ্বাদ দিয়াৰ উপৰিও বিহুৰ উপহাৰ দিয়ে। গোসাই বিহু। ৰঙালী বিহু বা বহাগ বিহুৰ তৃতীয় দিনা গোসাই বিহু। সেইদিনা গাঁৱৰ ৰাজহুৱা নামঘৰত নাম প্ৰসংগ হয়। তাঁতৰ বিহু। অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ তাঁতশাল। সেয়েহে বিহুৰ চতুৰ্থ দিনা তাঁতৰ বিহু। সেইদিনা বোৱনীসকলে তাঁতশালৰ সঁজুলিসমূহ ভালকৈ মচি কাচি বান্ধি ওপৰত উঠাই লয় আৰু খেতি কৰিবলৈ সাজু হয়। নাঙলৰ বিহু। পঞ্চম দিনা কৃষি কৰ্মৰ মূল সঁজুলি নাঙলৰ বিহু। সেইদিনা খেতিয়কে নাঙলটো ঠিকে আছেনে নাই চাই চিতি ঠিক কৰি লয় আৰু খেতি কৰিবৰ বাবে সাজু হয়। জীয়ৰী বা চেনেহী বিহু। ষষ্ঠ দিনা বিয়া দিয়া জীয়ৰী পিতৃগৃহলৈ আহে। সেয়েহে সেইদিনা জীয়ৰী বা চেনেহী বিহু। চেৰা বিহু। শেষৰ দিনা চেৰা বিহু। কিছুমানে ইয়াক এৰা বিহু বুলিও কয়। এয়ে বহাগৰ 7 বিহু। চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰ জোৰ লোৱা হয়। এনেদৰে বিচনীৰে জোৰ ল'লে বছৰটোলৈ দেহা হাত পৰি থাকে বুলি বিশ্বাস কৰা হয়। গৰু বিহু, মানুহ বিহু বা 7 বিহুৰ যিকোনো এদিনত 100 এবিধ শাক খোৱা নিয়ম আছে। 100 এবিধ শাকৰ আঞ্জা ৰোগৰ মহা ঔষধ। 100 এবিধ নোৱাৰিলেও 7 বিধেৰে কাম চলোৱা হয়। ইয়াকে 7 শাকি বোলে। আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আপোনালোকৰ এটা কমেণ্টেৰে মই ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা পাওঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালো। থেংক ইউ।